নমস্কাৰ, মই শলীন্দ্ৰ বৰদলৈ সাম্প্ৰতিক সময়ৰ পৰা ভিত্তি কৰি এটা কবিতা আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম ভাইৰাছ। যান্ত্ৰিকতাৰ চমক মুখত হাঁহি, দিছাহি পৰিচয়ৰ বিনিময়ত অন্য এধানি। আয়ে দেহৰ আচল মুখত থাকি শৰীৰৰ অশালীনতাৰ কথা পাহৰি দিছেহি কৃতজ্ঞতা এষাৰি। ধন্যবাদ এইবাবেই যে আমি নাজানো তোমাৰ অভিলাষী বিদেশী যাত্ৰাত বিহুৰ বিহুৱানখন কেনেকৈ কঁকালত খুচিছোঁ ভোকৰ তাৰণাত। আজি বিহু কেনেকৈনো পাতোঁ, কেনেকৈ বা নাচোঁ। গোহালিৰ বলধহালেও বিহু পিঠাৰ আমেজ পোৱা নাই, জানিছে কি জানে। কৰ্মসন্ধানী হালোৱা ককাইদেউৰ ঘৰলৈ অহাৰ বাটকে ৰৈছে চাই। দেশত তলাবন্দী, আমি গোহালিবন্দী, দুয়োৱে ইটোৱে সিটোলৈ চাই। কৰ্মহীন জীৱনত নতুন তথ্যৰ চিনাকি বিচাৰি সংবাদ মাধ্যমৰ অলিয়ে গলিয়ে ৰৈছোহি। সামাজিক মাধ্যমত ভেজালি এয়া কি? খাদ্যৰ ৰহনত ঠেকা খাই বিদেশ ভ্ৰমণৰ সৌভাগ্যী টুপিয়ালৈ পৰিচয় পায়। ভাইৰাছ জামাতি, লাইক শ্বেয়াৰ হুৰাহুৰ কমেণ্ট। ভাতৃত্ববোধ ভাৰতীয় ধৰ্মৰ নিৰপেক্ষতা নজনা আমি একোজন ননচেন্স। ডাক্তৰ পুলিচ চাফাইৱালা দে আৰ দ্য বেষ্ট। আমাৰ মইনাৰ ৰোল মডেল আকৌ টিভিৰ এক্ট্ৰেছ। ভুল তাই নহয়, তাই মুকলি চিন্তাক বাধা দিয়া গাহৰি মুৰ্গীৰ জাতি বিচৰা সমাজৰ একাংশ ভাইৰাছ। ৰৈ যাওক, ভাবি চাওক, নকৰিব লাজ। কিজানিবা আপুনিও মোৰ দৰে এজন ভাইৰাছ। ধন্যবাদ।